নমস্কাৰ বন্ধু, ওয়েলকাম টু মাই ইউটিউব চেনেল। আপোনালোকক মই ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আৰু মই বৰ্তমান আছোঁ মাধৱ মন্দিৰ হাজোত, তীৰ্থস্থান। আৰু আপোনালোকক হাজো মন্দিৰৰ মই কিছু দৃশ্য দেখাম আৰু ভিডিঅ'টো চাই থাকিব। যদি আপোনালোকে হাজো মন্দিৰত আহিব খোজে তেতিয়াহ'লে আহিব পাৰিব। এইটো আছে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে আৰু গুৱাহাটীৰ 30 কিলোমিটাৰ পশ্চিমে। আৰু এখন মনিকুট বোলা পাহাৰত এই হাজো মন্দিৰটো আছে। যিয়ে নহওক আপোনালোকে যদি আহে মন্দিৰটোত আহিব পাৰে ঘূৰিবৰ কাৰণে। বৰ্তমান মই আপোনালোকক দেখাম পুখুৰীত থকা মাছ আৰু কাছবোৰ। ইয়াৰ কাৰণে আমি ল'লোঁ কাছবোৰক ভোজন। আধাৰ দিম, আধাৰ দিলে কাছু কাষলৈ আহি যাব। মা বেলেগ বহুত ডাঙৰ কাছু, নাজানো কিমান বছৰ হ'ল। বৰ্তমান মন্দিৰৰ ওপৰলৈ আহি আছো। চিৰি বগাই বগাই বহুত চিৰিটো যিয়ে নহওক মন্দিৰ পামগৈ যায় আৰু ভগৱানৰ ওচৰত অকণমান প্ৰাৰ্থনা। গেট পালোহি। আৰু এই মন্দিৰত থকা ভগৱান বিষ্ণুটোৰ মূৰ্তিটো পুৰীৰ জগন্নাথত থকা মূৰ্তিটোৰ লগত প্ৰায় ছেম। শৰণাগত গতপালক তদ্দাস দশ দশত্তম দেহিমেং প্ৰভু জগন্নাথ নমস্তুতে। আৰু এই মন্দিৰটো বনোৱা আছিল ৰঘুদেৱ নাৰায়ণ 1583 চনত। আৰু ইয়াৰ উৎসৱটো হ'ল জন্মাষ্টমী আৰু হোলী আৰু বিহু পালা হয় আৰু এটচেট্ৰা পালা হয়।
ভিডিঅ'টো চাই কেনে লাগিল যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব লগতে যদি আপুনি মোৰ চেনেলত নতুনকৈ আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নতুন কথা নতুন বতৰা লৈ পুনৰ নেক্সট ব্লগত সৈতে আপোনাৰ লগত মই নিশ্চয় লগ পাম তেতিয়াহ'লে হাজো আজি বাই বাই ভিডিঅ'টো যদি বেছিকৈ ভাল লাগিছে পুৰা শ্বেয়াৰ কৰি দিব বাই